নমস্কাৰ বন্ধুসকল, আজি মই ইউটিউবত আপলোড কৰা প্ৰথমটো ভিডিঅ' আশা কৰোঁ সকলোৱে সহযোগ কৰিব। সকলো কামলৈ যাওঁতে এটা সৰু সুৰাকৈ ভিডিঅ' বনাই প্ৰথম ষ্টাৰ্টিং ইয়াৰ পৰা কৰা হয়। ইয়াত দেখিছে এখন মোৰ বাছ হয়, সদায় অহা যোৱা কৰা হয়। ইয়াতে এজন আমাৰ ককাইদেউ সদায় অহা যোৱা কৰে, তাতে নামি আৰু এনেদৰে বাছতে গৈ থাকোঁ, সদায় অহা যোৱা কৰোঁ দুখ কষ্টৰ মাজেৰে। ইয়াত দেখিছে এখন স্কুলৰ লগতে এটা ধুনীয়া মন্দিৰ আছে। ইয়াত সকলোৱে প্ৰাৰ্থনা কৰিব পাৰে, আহিব পাৰে কেতিয়াবা চাব। আৰু মানে কোনো অসুবিধা নাই। লগতে ওচৰতে পুলিচ থানা, পুলিচ প্ৰশাসন বিষয়া আৰু এটা সুবিধা আছে যে ইয়ালৈ বাছত আহোঁতে যদি কিবা প্ৰব্লেম নহয়, কিবা কাৰণে তো ৰেলৱে ষ্টেচনৰ ওচৰতে ৰেলৰ যোগেদিও আহিব। এনেদৰে আহি পেলানি আপুনি লাকুৱা আহিব পাৰে। কিবা চাবলগীয়া থাকিলে আপুনি আহিব পাৰে। মোৰ কৰ্মস্থলী মই দেখাবৰ কাৰণে মই এইখিনি বনালোঁ। আজি দেখিছোঁ সকলোৱে আমি একেলগে মোৰ কৰ্মস্থলী পালোঁহি। আমি নামিলোঁ, নামি পিনে পুলিচ প্ৰশাসন বিষয়া আমাৰ গেটৰ সন্মুখতে ৰখি থাকে সদায়। গেট পাছ চেক কৰে, তাৰপিছত সোমাব দিয়ে। এনেদৰে চেক কৰি মই সোমাই আহিলোঁ। আৰু এইবিলাক যে দেখি আছে সৰু সুৰা পাইপবিলাক লোহাৰ, এইবিলাকে আৰু মোৰ কাম।